Hello everyone, welcome back to my channel. This is Mosmi Kumar. Ajor video to hoise eta vlog aru aji jehetu Christmas hoy, so Merry Christmas to all. Aji moi jam Christmas sabole aru apnalokoko jiban pari dekhawole chesta korim aru apnalokoko logote loi jam. Gotike video to সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি আপুনি মোৰ চেনেলত নিউ হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিওটো ভাল লাগে প্লিজ লাইক এণ্ড কমেন্ট কৰিব। গতিকে বলক ভিডিওটো ষ্টাৰ্ট কৰো। আমি আহি পালো চাৰ্চৰ ওচৰত। আৰু হুইচেলৰ মেটক পাইছো। Merry Christmas to all of you. बहुत बेसि मानुह आसे मानुह कमे आसलते कबले गले कोविड-19 कारण और बहुते ভাল লাগিছে प्रथम फार्स्ट टाइम आहिसे चार्जत एया देखिसे भीतर सोमाबले दिया आसलते मानुह बहुत बेसि आसे बाकीखिनि पिছত एया चार्जत उपस्थित आছো एया देखिसे এখন আশ্ৰম দেখুৱাইছে তেওঁলোকে এই আশ্ৰমখনত মুনি আছে আৰু এটা বাচ্চা লৰা শুই আছে থকা দেখুৱাইছে এয়া দেখিছে বিভিন্ন ধৰণৰ বেলুনে ফুলেৰ সুসজ্জিত আছে কৰি তুলিছে বিভিন্ন ধৰণৰ আটক ধুনীয়া কৰি তুলিবলৈ যত্ন কৰিছে যদি কোভিড-19 সময়ত বাৰুকে আমাক প্ৰভাৱিত কৰিছে তথাপিতো ইয়াত সুন্দৰভাৱে দেখুৱাবলৈ যত্ন কৰিছে এটা ঘৰ দেখিছে কিনাৰতে এজোপা ট্ৰি গছ দেখুৱাবলৈ চেষ্টা কৰিছে আচলতে খুবেই এটা গাঁৱলীয়া পৰিৱেশ দেখুৱাবলৈ যত্ন কৰা হৈছে তেওঁলোকে অতি সুকৃতিভাৱে এখন গাড়ী দেখুৱাইছে দলঙত একচুৱেলি এয়া দেখুৱাইছে আৰু এই আটাইতকৈ বৰদিনৰ আটাইতকৈ আচলতে গুৰুত্বপূৰ্ণ বস্তুটো এয়া সান্তা ক্লজত তেওঁলোকে এনেকৈ সজাই তুলিছে ৰঙা কাপোৰেৰে আৰু সুন্দৰভাৱে আচলতে সজাই তুলিবলৈ যত্ন কৰিছে এখন দেখুৱাইছোঁ গোটেই প্ৰথমৰ পৰা আঁতৰৰ পৰা আপোনাক দেখুৱাবলৈ যত্ন কৰিছোঁ গোটেইখিনি মেৰি খ্ৰীষ্টমাছ এয়া চাওক আপোনাক দেখুৱাইছে এয়া ভিতৰৰ দৃশ্য এয়া এখন কাষতে আশ্ৰম দেখুৱাইছে হয়তো ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আশ্ৰমখন আছে আচলতে এইটো মোৰ ব্লগ নহয় মোৰ ফ্ৰেণ্ডৰ হয় জাষ্ট এনে কৰি দিছোঁ ফাৰ্ষ্ট টাইম কৰিছোঁ দেই কেনেকুৱা হৈছে নাজানো ইয়াৰ কাষত এখন আশ্ৰমত বহি দেখিছে আৰু দেখুৱাই আছোঁ আপোনালোকক প্ৰব্লেম
পৰা লাগিব এয়া ফটোশ্বুট ছেশ্যন চলি আছে আমি এতিয়া খোৱাৰ কাৰণে আহিলোঁ পুৰণি দিল্লীত আৰু বহুত লাগি আছে মানে বহুত মেকআপ কৰি মানে একদম খাবলৈ টাইমে নহ'লে এতিয়া আমি গোটেইখিনি এনেকৈ ৰৈ আছোঁ আমি 8জনী আছিলোঁ আচলতে পিলি ছোৱালী এই চবেই আগৰ ভিডিঅ'টো চুমি ফটোটো চান্তা ক্লজ আজি যিহেতু আমি খ্ৰীষ্টমাছ ফুৰিবলৈ আহিলোঁ আৰু আহি কেনেকুৱা লাগিলে এতিয়া ফাৰ্ষ্ট টাইম এনেকৈ এতিয়া কৰি পোৱা নাই আজি ফাৰ্ষ্ট টাইম কৰিছোঁ সেই মনৰ ভাৱ আৰু পাগল লাগিছে ভাল লাগিছে এতিয়া মনৰ ভাৱ ক'ব চুমিয়ে এয়া আমাৰ মৰমৰ আৰ্টি এয়া ৰাজশ্ৰী এয়া খানা আহি গ'ল উই ৰাজশ্ৰীক দেখুৱা দেখুৱাই আছোঁ মই চব বিককেইটা এয়া মাধৱী ফটো মৰাত বিজি এই ট্ৰিটটো আমি নিজৰ পইচাই খোৱা নাই দেই বাৰ্থডে গাল গিফ্ট নাই কিন্তু বুলি কোৱা আৰু বাৰ্থডে পাৰ্টি দিছে এতিয়া আমি আহি আছোঁ খোজকাঢ়ি 10 টকা বচাবলৈ গৈ আমাৰ গোটেই ৰাস্তাই দীঘল মই এতিয়া খোজকাঢ়ি আহি আছোঁ আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনাইছে বেগ ছিগি গৈছে আজি ৰথত লৈ আহিছোঁ বেগ ইমান সুখৰ খবৰ বলক আপোনালোকে এনেকুৱা নকৰিব 10 টকাৰ কাৰণে খোজকাঢ়ি নাহিব কেতিয়াও আমাৰ আহি আছোঁ কিন্তু নেপাওঁগৈ বাই বাই খালিছোঁ এয়া আমি গৈয়ে আছোঁ নেপাওঁগৈ চ' আমি এতিয়া ৰুমত আহি পালোহি আৰু আমাক চাৰ্জ কৰা দিছে এনেকুৱা বুক আৰু তাইকো দিছে য'ত মোক পইচা নো মানি বুলি কলতে লৈছিলোঁ প্ৰথমে পইচা ল'ব বুলি নালাগে বুলি কৈছিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু চেনেলটো কি কৰিব লাগিব ছাবস্ক্ৰাইব লাইক টিং টাং বহুত ইনফৰ্মেলি হৈ গ'ল কাৰণ মই সোমাই দিলোঁ মাজত নন ষ্টপ কৰি গ'লোঁ বাই বাই